গাইজ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মানে বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে আৰু বজাৰত আহিবলগীয়া হ'ল অলপ মানে কাম আছে কিবা কিবি ল'বলৈ সেয়া মানে আইতা আৰু নিহাৰিকা বৌহঁত আহিছে মানে বস্তু কেইটামান কিনিবলগীয়া আছে আপোনালোকক অলপমান দেখাম আৰু 2-3টামান বস্তু কিনিবলগীয়া আছে সেইটো কাৰণে মানে আহিলোঁ আৰু দেখাই আছোঁ আপোনালোক কি কিনো ভিডিঅ'টো আগলৈ চাই থাকিব নিহাৰিকা হাই কৰি দি হাই নিহাৰিকা ভিডিঅ'টো চাই থাকিব আপোনালোকে আগলৈ এইফালে মানে বৌহঁতে ফল মূল ল'লে আজি মানে বজাৰ বহুত মানে মানুহ হৈছে সেইকাৰণে আজি হৈছে শনিবাৰ এইবাৰ দেখিছেনে গোটেই ৰাস্তাটো মানে গোটেই দোকান বহি গৈছে আৰু এইফালে আহি আছে বৌহঁত পিছত এইফালে নিহাৰিকা আৰু বৌ আইতা এইফালে লৈ আছোঁ এতিয়া স্পন এইফালে নিহাৰিকা চাই আছে আজি যিহেতু মানে শনিবাৰ হয় ন বজাৰ বাৰ সেইটো কাৰণে মানে গোটেই লাইনটো মানে এনেকৈ দোকান মানে কাপোৰ স্পন মানে বহুত কিবা কিবি ওলাইছে আৰু এইফালেও আছে এইটো পাৰে আমি আছোঁ এতিয়া এইটো পাৰে এইফালে মানে দেহা পেহকৰ কাৰণে স্পন চাই আছোঁ মই পিংক কালাৰটোকে লৈছোঁ ছোৱালী মানুহ যিহেতু পিংক কালাৰ বেছি ভাল পায় নিহাৰিকা স্পন চাই আছে কাৰ কিমান নম্বৰ খাই তই এইফালে মানুহ আহিছে মানে স্পন চাবলৈ লৈ আছে এইফালে আইতাই লৈ আছে এইফালে চাই আছোঁ মানে কাপোৰ দেহা কাৰণে চাওঁ বোলো দেহা মানে কাপোৰ লোৱা হোৱা নাই মই বেলেগত চাব লাগিব ইয়াতে মানে ৰাস্তাত মানে যিকেইখন দোকান ওলাই ইমান ভাল ভাল কাপোৰ ওলোৱা নাই মই বেলেগত চাব যাম এতিয়া তাৰ আগতে মানে যাওঁ এই মেখেলা চাদৰ দোকানত আপোনালোক দেখাই আছোঁ আইতা আৰু বহুতে সোমালে মানে অলৰেডি মই যাওঁ এতিয়া দেখিছেনে এই কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ একেবাৰে আপোনালোকক লাগিলে আহিব পাৰে জাগাত আছে এই দোকানখন এইফালে সেইখিনি দেখাই দিওঁ আপোনালোকক অলপমান দোকানখন এইফালে হৈছে এনেকৈ আছে মানে এইবিলাক এনেকৈ আৰু এইফালে ওলাই দিছে কাপোৰ মই অলপমান চাওঁ মানে দোকানীজনী মানে বৌজনী ভাল হৈছে কাপোৰজনো এইযোৰ কি বোলে বনাব মিক্স টচ এতিয়া গৈ আছোঁ মই দেহাৰ কাৰণে কাপোৰ চাবলৈ মানে বৌহঁতে মানে চাই আছে মই আহিতো দেৰি হৈছে মানে ঘৰতো মানে কাম এটা আছে মানে ফোন কৰি মাতি আছে সেইটো কাৰণে জল্দি হৈছে মানে মই দেখাওঁ আপোনালোকৰ দেহাৰ মানে কেনেকুৱা কি কাপোৰ অলপমান দেখাম এনেকুৱা বেলেগ নাই জিন্সৰ পেণ্ট থকা লগত এই কালাৰকেইটা একেচোন বেলেগ বেলেগ কালাৰ নাই এক্সট্ৰা জিন্সৰ কাৰণে আছে 7 বছৰ ল'ৰা এইফালে আহিলোঁ আৰু বেলেগ এখন দোকানত মানে তাত নাপালোঁ কাপোৰ দেহা কাপোৰ এটা মানে কি কথা মোৰ যিটো কাপোৰ মানে পচন্দ নহয় সেইটো কাৰণে মানে চাই আছোঁ আৰু এইফালে চাই আছোঁ দেহা কাপোৰ যিটো পেণ্টটো অলপ খুলি দিওঁ চাই আছোঁ এতিয়া কাপোৰ দেহা আৰু এইফালে আইতাকৰ কাৰণে চাইছোঁ ব্লাউজ মানে আকৌ এতিয়াহে অন কৰিলোঁ জাগাৰ পৰা মানে আহি পোৱা অলপমান টাইম হ'ল 3 ঘণ্টামান হ'ল 2টামান বজাতে আহি পালোঁ মই জাগাৰ পৰা মানে আৰু দেখা নাথাকিলোঁ বহুত মানে আটানি হ'ল বজাৰ কৰা মানে ইমানো বস্তু কিনা নাই 4-5টামান বস্তু কিনিছোঁ আৰু ঘৰৰ বজাৰ মানে অলপ কৰিলোঁ আৰু খুৰা খুৰীহঁতৰ কাৰণে মানে কিবা কিবি ল'লোঁ প্ৰেজেণ্ট মানে আৰু দেহা পেহকৰ কাৰণে কিবা কিবি ল'লোঁ যিহেতু কালি মানে মই মায়েক যাম বুলি ভাবিছোঁ দেহাক লৈ পিনে সেইটো কাৰণে ভাবিছোঁ মানে খুৰা খুৰীৰ কাৰণে কিবা এটা লৈ যাওঁ মানে কি মই বিহুত মানে গৈ থাকোঁ প্ৰতি বছৰে বহাগ আৰু মাঘৰ বিহুত মানে 2 বছৰ যিহেতু মই যাব পৰা নাই যোৱা বছৰ বহাগত আৰু যোৱা বছৰ মাঘৰ বিহুত মই নগ'লোঁ এতিয়া মানে বহাগটো আহিয়ে আছে ভাবিছোঁ বহাগ বিহুত মানে যাব নোৱাৰিম দেহা স্কুল যিহেতু হ'ব সেইটো কাৰণে ভাবিছোঁ এতিয়া গ'লে মানে এতিয়াই সেৱা কৰি আহিম প্ৰতি বছৰে মই সেৱা কৰিব যাওঁ
সেইটো কাৰণে সেইখিনি ল'বৰ কাৰণে মানে জাগালৈ গ'লোঁ আজি আৰু ঘৰৰ বজাৰ ইটো সিটো নাছিলে সেইখিনিও কৰিলোঁ আৰু মানে সেই অলপ কিবা কাগজ পাতিৰ কাম আছিলে জাগাৰ পৰা মানে আহিয়ে মানে কাপোৰ চাপোৰ মানে খোলাই নাই এনেকৈ মানে আছোঁ সেই কাগজ পাতিখিনিৰ কাৰণে জল্দি মানে বস্তুখিনি থৈয়ে মই গুচি গ'লোঁগৈ কি কাগজ কৰিছোঁ কি কৰা নাই আপোনালোকক পাছত ক'ম বাৰু পাছত মানে ক'ম ভিডিঅ'বিলাক চাই গৈ থাকিলে আপোনালোকে দেখাই পাব গমে পাব কিহৰ কাৰণে কাগজ কৰিছোঁ বা কি কাৰণে কৰা নাই আপোনালোক সকলোখিনি ক'ম ভিডিঅ'বিলাক আগলৈ চাই গৈ থাকিব আপোনালোকে আৰু হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ভিডিঅ'ৰ মাজতে আপোনালোকেও আঙুলিয়াই দিব হয়তো এনেকৈ মানে কথা কোৱাৰ যিহেতু অভ্যাস নাই তেনেকৈ মোৰ যদি কিবা ভুল থাকে আপোনালোকে সকলোখিনি মানে ক্ষমা কৰি দিব মানে শুধৰাই দিব আৰু ভাল লাগিলে ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব সেয়া আৰু মানে বস্তুখিনি নেদেখা আৰু কি আনিছোঁ কি না ক'লোৱে কি লৈছিলোঁ মানে দেখাক মানে কালি গ'লে পিন্ধামে যিহেতু কালি গ'লে আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু পেহীয়েকৰ মানে স্পঞ্জো অকণমান দেখাই দিওঁ মোৰ মানে ভাল লাগিছে বহুত এইযোৰ হৈছে পেহীয়েকৰ স্পঞ্জো মানে দেহা মানে পেহীয়েকৰ সি মানে মোক কৈছিলে যে এনেকুৱা এজন স্পন লাগে বুলি মই মানে এবাৰ পিন্ধি গৈছিলোঁ এনেকুৱা এযোৰ মানে স্পন তেতিয়া দেখা পাই মানে মোক কৈছিলে যে এনেকুৱা স্পন এযোৰ মানে মোকো লৈ আহিবা বুলি মানে সেই জানুৱাৰী 1 তাৰিখে তাৰ বাৰ্থডে আছিলে মাতিছিলে মানে মোক যাব নোৱাৰিলোঁ মই সেইটো কাৰণে ভাবিছোঁ মানে এতিয়া যাম যিহেতু লৈ যাওঁ তাৰো মনটো ভাল লাগিব লৈ গ'লে সেইটো কাৰণে সেইখিনি বজাৰ কৰিবৰ কাৰণে যোৱা হ'ল আৰু কিবা কাম কৰিলোঁ বাৰু সেইখিনি দেখা নাথাকিলোঁ আৰু বজাৰত গ'লেতো মানুহৰ কিমানখিনি কাম ওলায় বা বস্তু লোৱা হ'লেও মানে বহুতখিনি ওলায় সেইবিলাক আৰু ইমান দীঘলীয়াকৈ নাথাকিলোঁ আৰু ভিডিঅ'সমূহ আগলৈ আপোনালোকে চাই গৈ থাকিব আৰু মৰম আশীৰ্বাদ কৰিব দেহাক আৰু মোক আজিলৈ বাই বাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ